তো গাইজ প্ৰথমতে সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু মানে পুনৰ এটা নতুন ভিডিঅ'লৈ মানে আপোনালোকৰ মাজত আহি গৈছোঁ আৰু মানে আজি আমি গৈ আছোঁ চিৰিয়াখানালৈকে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু আজি মানে গুৱাহাটীৰ পৰা দ্বিতীয়টো ভিডিঅ' আৰু গৰম বন্ধত আহিছিলোঁ আৰু এইফালে আমি আহি পাই গ'লোঁ চিৰিয়াখানা আৰু এতিয়া ভিতৰত গৈ আপোনালোকক দেখাই আছোঁ। আৰু এইফালে ইয়াত দেখিছে আপোনালোকে এইফালে মানে বৰষুণ দিছে সেইকাৰণে মানে আৰু আজি মানে একমাখা মানুহ হৈছে গাইজ একদম পুৰা একদম চাৰিওফালে মানুহে একদম গাড়ী ভৰ্তি দিয়ক গাইজ। আৰু এতিয়া ভিতৰত যাব লাগে টিকট চিকট কাটি ল'লোঁ আৰু এইফালে দেখিছে এইখন টিকট এনেকৈ কাটি ল'লোঁ আৰু এতিয়া আমি ভিতৰত আহি গৈছোঁ। আৰু এইফালে ইয়া প্ৰথমতে এইফালে আছে ধনেশ আৰু এইফালে ইয়া দেখিছে আপোনালোকে এইখিনিত নাই গাইজ এই মানে এইটো পিঞ্জৰাত মানে ধনেশ নাই সেইফালে আছে বোলে। আৰু এইফালে ইয়া দেখিছে আপোনালোকে এনেকৈ মানে সকলোৱে এনেকৈ চাই আছে। আৰু এইফালে এইটো দেখিছে আপোনালোকে এইটো কি চৰাই বা গাইজ এইটো কি চৰাই। আৰু এইফালে ইয়া দেখিছে আপোনালোকে কাছু দেখিছে এইফালে কাছু আৰু ওপৰত এনেকৈ মানে কেইটামান চৰাই আছে চৰাইকেইটাৰ নাম কি বা আছিল লবি নেকি গাইজ তেনেকুৱা। আৰু এই তাত লেখা আছে বাৰু। আৰু এতিয়া আমি এইফালে আহিছোঁ আৰু এইফালে ইয়া দেখিছে আপোনালোকে এইটো ধনেশ এইফালে মানে আছে ধনেশটো। আৰু এইফালে এটা মানে চৰাই আছে দেখিছে কি বা চৰাই এই মাংস খাইছে দেখছি গাইজ মাংস খাইছে। আৰু মানে এতিয়া বেলেগ চাব গৈ আছোঁ আৰু এতিয়া ওপৰত যাব লাগে। আৰু মানে এইফালে মানে আজিকালি মানে চিৰিয়াখানাত এনেকুৱা মানে গাড়ী ওলাইছে গাইজ এজনৰ 50 টকা কৰি। আৰু মানে গাড়ীত নাযাওঁ বাৰু আমাৰ ভৰিছে গাইজ এনেকৈ ভৰি দি তাৰ ওপৰলৈকে যাই আছোঁ। ওপৰত যাই আপোনালোকক গোটেই দেখাই আছোঁ। আৰু এইফালে এতিয়া আমি আহিছোঁ মানে বাঘ চাবলৈ আৰু ইয়াত মানে বাঘ নাই গাইজ ওপৰত যাব লাগিব ওপৰত চাই আহোঁ। আৰু মানে এতিয়া ওপৰত গৈ আছোঁ ওপৰত গৈ আপোনালোকক দেখাইছোঁ আৰু একদম মানে ভাগাত ধৰি গৈছে গাইজ ইমান অখা মানে গৈ আছোঁ বাঘ চাবা কিন্তু একদম গাইজ বঢ়িয়া একদম ভাগাত থৈছে একদম ভয়ংকৰ একদম ভাগাত ধৰিছে একদম গাইজ বহুত ওপৰত পালাগে মানে দেখছি না তলখিনি দেখাই নাপায় ইয়াৰ পৰা দেখছি না একদম ভাগাত ধৰি গৈছে। আৰু এইফালে এটা মানে তলত সিটো তলত একদম কিবা এটা চৰাই আছে গাইজ একদম একদম ওপৰৰ পৰা দেখাই দিছোঁ আপোনালোকক। আৰু এইফালে এইটো চাওক আপোনালোকে তাত মানে হৰিণা আছে গাইজ সেইটো হৰিণা আছে তাত। আৰু এইফালে এতিয়া আমি ওপৰত গৈছোঁ বাঘ চাবলৈ আহিছোঁ পিঞ্জৰাটো দেখিছে তাতে মানে বাঘ আছে। আৰু এতিয়া ওপৰলৈ গৈ আছোঁ আৰু তাকে যাই একদম আপোনালোকক দেখাই আছোঁ। আৰু এইফালে এতিয়া আমি ওপৰত আহি পাই গ'লোঁ আৰু এইটো বাঘ দেখিছে আপোনালোকে বাঘত দিছে বাঘটো আৰু ভিতৰতো মানে কেইটামান আছে একদম পূৰা একদম শব্দ কৰি আহিছে গাইজ শব্দ কৰিছে। আৰু এতিয়া আমি মানে বাঘ চালোঁ আৰু এতিয়া আমি বেলেগ চাব গৈ আছোঁ পলক তললৈ। আৰু এইফালে এতিয়া আমি তল আহি পাই গ'লোঁ আৰু এইফালে ইয়া চাওক আপোনালোকে এইটো হৈছে মানে ভালুক। আৰু এইফালে ইয়া দেখিছে আপোনালোকে এইটো বাগাত দিছে আৰু ওপৰত এটা মানে এনেকৈ থিয়া হৈছে দেখছি গাইজ। আৰু এতিয়া এইবিলাক আমি দেখাই আছোঁ। আৰু এইফালে ইয়া দেখিছে আপোনালোকে আৰু যিখিনি পাৰিছোঁ আপোনালোক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এইফালে সেইটো দেখিছে আপোনালোকে সেই সিংহ সেই দুটা বাগাত দিছে গাইজ সেই দুটা সিংহ দেখিছে। আৰু ইয়াত মানে ডেঞ্জাৰ বুলি কৈ দিছে গাইজ ডেঞ্জাৰ বুলি এনেকৈ পোষ্টাৰ মাৰি দিছে কাষলৈ যাব হাক দিছে। আৰু এইফালে ইয়া দেখিছে এতিয়া আমি ঘূৰি আছোঁ। তাৰমানে এইটো গড় দেখিছে আপোনালোকে একদম ওচৰৰ পৰা দেখা পাইছোঁ দিয়ক গাইজ আজি দেখিছে এইটো মানে গড়। আৰু এইফালে মানে হৰিণা দেখছি গাইজ কিমান হৰিণা আছে। আৰু মানে যিখিনি পাৰিছোঁ আপোনালোক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু মানুহ দেখছি গাইছে আপোনালোকে আজি। আৰু এইফালে এটা মানে চৰাই আছে এইটো দেখিছে জুম কৰি দেখাই দিছোঁ আপোনালোকক। হৰিণা মানে এইবাৰ মানে বহুত দেখিছোঁ ইয়াৰ আগতে অহাতে ইমান হৰিণা দেখা নাছিলোঁ এইবাৰ কিন্তু হাইয়েষ্ট একদম হৰিণা হাইয়েষ্ট দেখিছোঁ একদম। এইফালে এটা আছে এইটো দেখিছে আৰু হৰিণা দি একদম মানে ভৰ্তি হৈ গৈছে মানে একদম মানে চাই আপোনালোকে শেষ কৰিব পাৰিব নাই হৰিণা ইমানে হৰিণা আছে মানে ইয়াত। হলৌ বান্দৰ আছে কিজানি কিন্তু ইয়াত বান্দৰ আছে মই ভালকৈ ওচৰত যোৱা নাই অলপমান দেৰি হৈছে সেইকাৰণে। আৰু এইফালে ইয়াত দেখিছে আপোনালোকে আৰু মানে ইয়াত এখন মানে পাৰ্কো আছে। আৰু এইফালে দেখিছে এইখন পাৰ্ক আৰু এতিয়া মানে নোহোমং মানে বৰষুণ আহিব আৰু এতিয়া মানে একদম ক'লা হৈছে আৰু এতিয়া যাব লাগে ইয়াৰ পৰা। আৰু মানে গুৱাহাটীৰ পৰা আৰু নেক্সট ভিডিঅ' আহিছে কেইটামান আপোনালোকে চাব আৰু চেনেলটো অকলে ছাবস্ক্ৰাইব কৰি থ'ব। আৰু যদি আজিৰ ভিডিঅ'টো চাই ভাল পালে লাইক এণ্ড কমেণ্ট গোটেইখিনি কৈ দিবা দিয়ক গাইজ।